লাই মিছাৱা এইটো মই কিছু চমু কৰি যেহেতু দীঘল মই ইয়াৰ অসমীয়া ভাৱাৰ্থটো কৈছোঁ। সেউজ পাহাৰত ঐক্যৰ বাণী বিলোৱা চৰাইজাক, সেউজীয়া পাহাৰৰ বুকুত এজাক চৰাই উৰি উৰি ঐক্যৰ বাতৰি বিলায়। মাউলিনৰ পৰা যাত্ৰা আৰম্ভ কৰা চৰাইজাকে জিৰণি লৈছেহি টিকা পাহাৰৰ শিখৰত। যাত্ৰা পথত সিহঁতে প্ৰত্যক্ষ কৰে উমচুৱাইৰ হাজাৰ বছৰীয়া তিৱাসকলৰ জংখং চালৰ পুতি থোৱা শিলবোৰ, খাচী কিন্থেইসকলৰ নৃত্য। পুনৰ যাত্ৰা নীল নীল পাহাৰৰ ওপৰেৰে। বৈঠালাংচত তেতিয়া আবেলি নামিছিল। ডংকামুকামত চেং বুৰুপৰ তালত জিৰপো জিৰপিহঁতে কৰি আছিল হাজাকেকা নৃত্যৰ আখৰা। হামৰেন খেৰণি হৈ ককা পাইছিলগৈ চৰাইজাক কাৰ্বি ৰিচসকলৰ অতীতৰ গৰিমা সুঁৱৰি। নীলবৰণীয়া পানী দলিচৰ দুই কাষে আছিল দূৰ দূৰণিৰ মানুহ। শান্তিৰ বাণী বিলোৱা চৰাইজাকৰ যাত্ৰা এইবাৰ পশ্চিমৰ পৰা পূবলৈ। ৰজাপথাৰত তেতিয়া তিৱা ডেকা গাভৰুৱে লাংখন নৃত্যৰ আখৰাত মগন। কাৰ্বি ডেকা গাভৰুৱে কৰি আছিল দমাহীৰ আখৰা। যমুনাৰ ওপৰেদি উৰি বকলীয়া ঘাটৰ বিহুৰ গুণগুণনি শুনি গতি কৰিছিল উত্তৰ দিশলৈ তাৰাবাচা জলপ্ৰপাতৰ ওপৰেৰে। লাংহীনত তেতিয়া খাম চিফুঙৰ তালত পখিলা হৈ নাচি আছিল বড়ো চিখলাবোৰ। চৰাইজাকে মনোমোহা ভেলুঘাট কান্থিলাংচৰ কাষেৰে উৰা মাৰোতে শীতল বতাহত দূৰ হৈছিল সিহঁতৰ ক্লান্তি। পাৰখোৱাত মেচ কছাৰী যুৱক যুৱতীসকল তেতিয়া মগন হৈ আছিল দেউশ্ৰী দালাইৰ নৃত্যৰ তালত। চৰাইজাক ৰঙাগৰা ৰংমংগে হৈ প্ৰৱেশ কৰিছিল কহৰাত। নিশাটো পাৰ কৰিছিল তাত অন্য জীৱকুলৰ সৈতে। কাজিৰ ৰংহাংপিৰ কাজিৰঙা এইখন অতি মনোমোহা। পুৱা সূৰুজৰ আগমনত যাত্ৰা আৰম্ভ কৰি পাইছিলহি দেওপানী, পাৰ হৈ কাকচাং জলপ্ৰপাত আৰু গৰম পানীৰ উঁহ। দেওপানী মন্দিৰত তেতিয়া আগমন ঘটিছিল অগণন ভক্তৰ। বোকাজান সৰিয়হজান হৈ আকৌ যাত্ৰা। সিহঁতে প্ৰত্যক্ষ কৰিছিল মানটাইসকলৰ পৈ লুফ্ৰা, আহোমৰ ৰাকচাং মাই আৰু আদিবাসী ভনীসকলৰ ঝুমৰ নৃত্য। ধনশিৰি নৈৰ পানীৰে তৃষ্ণা দূৰ কৰি আগবাঢ়িছিল সিহঁতবোৰ। উৰি উৰি জিৰণি লৈছিল সিংহাসনৰ শিখৰত। কুকি ভাইসকল তেতিয়া ঝুম খেতিত ব্যস্ত আছিল। লাংবকু চিলনী শিলভেটাৰ সৌন্দৰ্যই মুহিছিল সিহঁতবোৰক। মাৰাত লংৰিত তেতিয়া কুঁৱলীৰ আৱৰণ নামিছিল। মাঞ্জা হৈ সদৰৰ অভিমুখী যাত্ৰাত দেখিছিল ডিমাচা ভনীসকলৰ বাইমাই যায় নৃত্য। যাত্ৰাৰ অন্তত ঐক্যৰ বাণী বিলাই চৰাইজাক উপস্থিত হৈছিল তাৰা লাংচৰ বাকৰিত। পাহাৰীয়া জিলাখনৰ জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰখনত চলি আছিল কাৰ্বি যুৱ মহোৎসৱ। লংমিৰজেং চিংমিৰজেঙত তেতিয়া গাৰো ভাই ভনীসকল মগন হৈ আছিল বাংলা নৃত্যৰ তালত। ৰেংমা মিজু চাকাচেপ মেইটেই ঠেঙাল কছাৰী উৰিয়া মাৰ চাকমা গোৰ্খা নুংটুং খাৰৱাং হিন্দীভাষী বঙালী ভাই ভনীসকলে কৰি আছিল নৃত্য। কোনোবা দিশৰ পৰা ভাহি আহিছিল বঙৈ আলোনৰ গীতৰ কলি। নথেংপিৰ শীৰ্ষত ঘূৰণীয়াকৈ বহি সিহঁতে উপলব্ধি কৰিছিল সেউজ পাহাৰৰ ঐক্য আৰু সংহতি। চুৰি চুৰি গাৰ্ডম কুৰবাংঠু চেওপাঙা। ধন্যবাদ। ভাষাৰ কবি জনৰাম পাটৰলৈ অশেষ ধন্যবাদ জ্ঞাপন।